সুপ্ৰভাত সকলোলৈকে নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু বহুত দিনৰ মূৰত আহিছোঁ ইউনিভাৰ্চিটিৰ পৰা ঘৰলৈ আৰু ইউনিভাৰ্চিটিত ভিডিঅ' সেনেকৈ বনোৱা নহ'লে যিহেতু আমি বহুত ব্যস্ততাৰ মাজত এইকেইদিন পাৰ কৰিলোঁ আমাৰ ছেমিষ্টাৰৰ টাইমটো বহুত ছুটি হয় তাৰ মাজতে ইউনিভাৰ্চিটি আৰু ইলেকশ্যনৰ কিছুমান প্ৰস্তুতি চলাইছিলে যদিও ইলেকশ্যন পষ্টপন কৰা হ'ল তাৰপিছতে সেনেকৈ আৰু এনেকুৱাকৈ পাৰ হৈ গ'ল আমাৰ ব্যস্ত জীৱন তাৰপিছত এতিয়া বিহু বন্ধত ঘৰলৈ আহিছোঁ ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক দেখাই যাওঁ মাঘ বিহুৰ কেনেকৈ প্ৰস্তুতি কি ধৰণে চলাইছোঁ আহকচোন আপোনালোকৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই ৰাতিপুৱা শুই উঠিছোঁ আৰু মুখত মই ভেকচিন লগাই থৈছোঁ আৰু জাষ্ট সাৰ পাই পেলাই ভাবিছোঁ কি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি কি বনাম যিহেতু আমাৰ ইয়াতে ক'ভিডৰ কাৰণে আমি একেলগে খোৱা নাই আমাৰ চুবুৰীয়া লোকসকলে আমি প্ৰায়ে একেলগে খাওঁ কিন্তু এইবাৰ ক'ভিডৰ কাৰণে আমি একেলগে খোৱা নাই ঘৰতে আমি চাৰিটাই মা দেউতা বা একেলগে খাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ বাৰ্থডে গাৰ্ল আহিছে আজি বাৰ্থডে গাৰ্ল কোৱা আকৌ কেনেকুৱা অনুভৱ বহুত দূৰৰ পৰা আহিছে নিজৰ বাৰ্থডে নিজে লৈ আহিছে দেই অনুভৱ কোৱাচোন তোমাৰ অনুভৱ আজি বিহুৰ ব্লু কালাৰ ডোন ক্লিপ ये हम है गेला गेला बरষুণ से पानी से ये घर गेला हो गई है এতিয়া মই গা পা ধুই আহিলোঁ এতিয়া আমি ৰন্ধন প্ৰকৰণ আৰম্ভ কৰিম প্ৰথমতে আমি চিকেন মালাই টিক্কা বনাম আৰু তাৰপিছত আমি বেলেগ বেলেগ ৰেচিপি বনাই যাম আহক আমি দেখুৱাই যাওঁ আপোনালোকক ভালে কৰিলে কমাই দিলোঁ ব্লগত চাউণ্ডে নালাহেঁতেন নহ'লে সব বটা কুটা কৰাৰ পিছতে এয়া ফাইনেলি মেৰিনেট কৰি হৈ গ'ল তো চিকেন টিক্কা চিকেন মালাই টিক্কা সেইটো এই কাৰণে মেৰিনেশ্যন কাৰণে ৰাখি দিছোঁ 1-1.5 ঘণ্টামান মেৰিনেশ্যনৰ কাৰণে টাইম দিব লাগিব এইখিনি মই কাবাবছৰ কাৰণে এইখিনি হাঁহৰ মাংস আৰু এইখিনি আৰু অলপ মেৰিনেশ্যনৰ কাৰণে বস্তু আছে আৰু এইখিনি এক্সট্ৰা চিকেন আৰু এক্সট্ৰা ৰেচিপি বনাবলৈ লাগিব এয়া ৰাতিপুৱাৰ পৰা কাম কৰি খাবলৈ একদম সময় পোৱা নাছিলোঁ গতিকে বইল ভাত বনাইছে যিহেতু ৰাতি অলপ হেভিকৈ খাব লাগিব সেইকাৰণে বইল ভাত আৰু বেঙেনা পোৰা আৰু সেইফালে বাৰ্থডে হেৰি কৰি আছে বাৰ্থডে তাইৰ বাৰ্থডে মানে তাই নিজে ডেক'ৰেশ্যন কৰিছে নিজৰ বাৰ্থডে কাৰণে চবটো নিজে নিজে কামত লাগি আছে নিজৰ বাৰ্থডে কাৰণে তাইৰ বাৰ্থডে কৰিবলৈ সময় পোৱা নাই সেইকাৰণে সেয়া নিজে ডেক'ৰেশ্যন কৰি আছে চামাই না এয়া চিকেন মালাই টিক্কা বনাই হৈ গৈছে সেইকাৰণে আমি বাৰ্থডেত আমি কেইটাই মিলি পেলাই চেলিব্ৰেট কৰিলোঁ হাউচ তোমালোকে দেখাই নহয় বাৰ্থডে মানুহ নাই বাট তাইৰে খুব নাচি আছে
much later that the old narrator got tired of waiting and they had to hire a new one. মাছ ফ্ৰাই কৰি থকা হৈছে এয়া লোকেল মাছ আৰু লগতে এয়া বিভিন্ন প্ৰকাৰৰ মাংসৰ জুতি লগতে আমাৰ গ্ৰীণ চাটনি বনাই হ'ল আৰু জ্বলা ধনিয়া জলকীয়াৰ চাটনি বনাই হ'ল এয়া হৈছে চিকেন টিক্কি এইটো কাবাব এইটো হৈছে গাৰ্লিক চিকেন তাৰপাছত এইটো গ্ৰীণ চাটনি আৰু তাতে সেই চুঙাত এইটো চুঙা এইটো বৰ চুঙা এইটো চক এইটো চুঙা আৰু এইটো কি কুঁহি মাছ কি হ'ব বিলৰ কুঁহি মাছ আৰু আছে 750 গ্ৰামৰ কুঁহি মাছ মানুহ ওজনৰ কুঁহি মাছ আমি মানুহকেইটা কম যে এয়া আৰু টিউপাল পৰি আমি হেৰি খাইছোঁ যিহেতু আমাৰ কোনো ব্যৱস্থাই নাই আৰু হাঁহৰ মাংস আছে পিছত দেখাম হা বাই আৰু এভাগ এয়া হ'ল একদম হাঁহ ৱাও সো টেষ্টি হাঁহৰ ড্ৰাই ফ্ৰাই অলপ গ্ৰেভি কৰা হৈছে বাৰু হাঁহ আৰু কোমোৰা এতিয়া সময় নিশা 12:30 বাজিছে আৰু এতিয়া আপোনালোকক জনাবলৈ পাই মই দুখিত যে মই কি বনালোঁ কি কৰিলোঁ মেলিলোঁ সেইখিনি ভিডিঅ'ত কেপচাৰ কৰা নহ'লে মোবাইলৰ বেটাৰী ডাউন আছিলে সেইকাৰণে এইখিনি কেপচাৰ কৰিব পৰা নগ'ল তথা সেইকাৰণে বহুত দুখিত কিন্তু মই কি বনালোঁ সেইখিনি ফটো আছে সেইখিনি আপোনালোকৰ আগত দেখুৱাম আৰু লগতে কাইলৈ আমি মাজুলী ভ্ৰমণৰ কাৰণে গৈ আছোঁ কাইলৈ যিহেতু মূল বিহু গতিকে সেইখিনি অংশও মই দুটা পাৰ্ট ভগাই পেলাই যেতিয়া আপোনালোকৰ আগত পৰিৱেশন কৰিম বা দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আজিৰ খণ্ডৰ ভিডিঅ'টো চাই ভাল পালে আৰু এনেদৰে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোকৰ মৰম বুজি দেখুৱাই থাকিব পুনৰ লগ পাম বাই বাই গুড নাইট এয়া আপোনালোকৰ সন্মুখতে আমি আগৰ ভিডিঅ'ত দেখুৱাৰ খাদ্যখিনি সামগ্ৰী আছে লগতে হাঁহৰ মাংস তাৰপাছতে আছে আমাৰ চিলি চিকেন আৰু বেম্বু চিকেন আৰু সেইখিনিৰ পাছত আমি কিমা বনাইছিলোঁ যিখিনি ভিডিঅ' বা ফটো ল'বলৈ নহ'লে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে যদি আপুনি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু সকলোলৈকে পুনৰবাৰ বিহুৰ শুভেচ্ছাৰে ধন্যবাদ